দিম আকৌ হাই গাইস ওয়েলকাম টু মাই ইউটিউব চেনেল আজি আপোনালোকক আকৌ নতুন ভিডিও এটা লৈ আইছো আইও মোৰ চুলি ফুল খাই গ'ল আৰু যদি ভাল পায় লাইক কমেন্ট কৰি দিবা আৰু শেয়াৰ কৰি দিবা সাবস্ক্ৰাইব কৰি দিবা কাৰণ বহুত কষ্ট লাগে ভিডিও এটা বনাবলে এই এজনী কটপ দি দিম হয় একদম ভিডিওটো বনাইছো দেখা নাই একদম মুটপাট কৰি আছে কটপ আৰু কি হাঁহি আছ তই কি হাঁহিছ তোক কটপ দিম তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো লেটস গো গাড়ী বলে লেটস গো বনাবলৈ পকৰি বনাম ইয়াত পিয়াজ দিয়া আছে নৰসিংহৰ পাত তাৰপিছত লাই শাকৰ পাত এইবোৰ জলকীয়া মিক্স কৰি ললো পুৰা অলৰেডি হৈ গ'ল এতিয়া বনাম পকৰি বনাইছো পকৰি এয়া মই পকৰি আৰু পুৰি বনাই পুৰা ৰেডি হৈ গ'ল আজি পা ছোৱালী এজনী ইমান ডাঙৰ হৈ গ'ল হোপা কাটিব নোৱাৰে ভিডিও বনাই আছে দেখা নাই এয়া দেখিছে আজি গুটে মানে মিক্স সবজি খাম ডাংগুটি আলু ডাংগুটি আলু নাই দে আলু নাই ডাংগুটি আলু সৰি আলুটোহে ওলাই যায় কচু বেঙেনা মূলা সব মিক্স কেনেকুৱা লাগে খাইছা মানে দেখুৱাই দে মূলা ये मूला नहीं है कचू ये बैंगन है बैंगन এই পোৱালি আইদি মা কথাই কি কৰিবা আনিছ ক কথাই কি কৰিবা আনিছ ক তই সবজি কাটি খোৱা মানুহ নহয় কেনেকে কাটি মই কচু আইও ইমান টান মাংস নিচিনা টান মাংসটো টানেই নাথাকে কাটিলে হাত টেষ্ট নোলালে মোৰ টেষ্ট নাই যে সেইকাৰণে টেষ্ট নোলালে ভিডিও কৰিছ নাই কথা তই কেমেৰাটোৱে ঢাকি থৈ দিছ পিছফালৰ পৰা কি ভিডিও কৰিবি আৰু কৈছ চাগে যে কেমেৰা ঢাকি দিছ তোৰ মাথা ঘূৰাই নাই अब हो गया सब्जी कट कर हो गया मेरा मम्मी बनाएगा ये देखो बैंगन है ये बैंगन कट कर हो गया और क्या है ये मूला है यहाँ पर कस्सू है एक थो मूला है हम काटेंगे सब्जी काटी हो गल और आज खाना 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 तमाम एकदम कबई नालागे एकदम चाই থাকিব তেতিয়ালৈকে ভিডিওটো ভাল পালে একদম লাইক এটা কৰি দিব আৰু আদা এখানে এই সবজি হৈ গল ধুবলে লৈ যাও চলো কেনকে ধু চাই দেখো আপোনালোকে পানী কিবা এটা লৈ আকৌ থবলে নহলে কি হত মোৰ মাথাত থব লাগিব যা हो गया हो गोल रेडी हो गोल धुई এতিয়া मेरा मम्मी बनाएगा भूल হয় হেন দিছিগে কটাইখন দে কাটি ল কটাইটো আনিবি যাচোন পটককে যা এই যে বেহে বেঞ্চখনতে আছে লৈ বিজা কটাইখন এয়া দেখিছে মায়ে ইমান ধুনীয়া শাৰীবোৰ ইনে বেয়া কৰি দিলে ইয়া দেখিছে
ইয়াত কি ৰুইছে এইফালে ধনিয়া ৰুইছে এইফালে 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 ধনিয়া এইবোৰ ধনিয়া আৰু এইফালে নহৰু পিঁয়াজ দুটা পালো সৰু লাগি আছে এইফালে দেখুৱাই দিব ভুল লাগিছে এইটো ভুল 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 এইটো ভুল और कुछ लगी भूल 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 मेरा काम है अभी मैं नहीं सकती हूँ अभी थोड़ा बाद में आना आज काम है आज खाना होगा ए पड़वा 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 नमा आया काटी দিব হাতখন অতৰা পড়ৱাবোৰ অতৰা এই গুটে গান ভাগো 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 গুটে পড়ৱা ভাগো ভাগো আৰু আছে নাই এ দেখিছে মই এক্সট্ৰাকে অলপ মাংস লৈছোঁ তাৰ লগত আলু লৈছোঁ কাৰণ মায়ে মাংস বোলে কবি দি বনাব মই কবি দি বনোৱা ভাল নাপাওঁ খাই সেইবাবে মই মাংস আৰু আলু লৈছোঁ তেতিয়ালৈকে বনাই লওঁ এয়া মই তেল গৰম হৈ গ'ল আৰু এয়া মই আলু দি দিছোঁ এতিয়া মই মাংসখিনিও দি দিওঁ এজনীয়া দে অকল মইহে খাম তো এতিয়া দিম মা ইয়াত কি আকৌ এতিয়া মই নিমখ হালধি দি দিওঁ একেলগে অলপ লৈ দিলোঁ একেলগে দি দিলোঁ আৰু এয়া মই মছলাখিনিও দি দিলোঁ পিচি থোৱা এয়া মছলাখিনি দি দিলোঁ মই তো এনেকৈ অলপ দেৰি থৈ দিওঁ মই এয়া মই পানী দি দিওঁ অলপ গেছৰ ফ্লেমটো এতিয়া হাই কৰি দিলোঁ সো এতিয়া অলপ দেৰি এনেকৈ থাকিব দিওঁ ফাইনেলি এয়া হৈ গ'ল দেখিছে দেখিছে মায়ে কবি দি বনোৱা মাংস এয়া ৰেডি এয়া দেখিছে আপোনালোকে মই আজি কি বনালোঁ এয়া পকৰি আৰু এয়া হৈছে মাংস আৰু এয়া হৈছে অথনি যে দেখুৱাইছিলোঁ দাংবটি কচু এয়া দেখিছে আৰু দাইল তাৰপিছত পুৰি ভাত দেখিছে হাই গাইজ আজি কিয় এইবোৰ বনাইছোঁ গম পাই নাই মানে আমাৰ ঘৰৰ মোৰ দাদাজনে মানে বোৱাৰী আনিলে বুজিছে সেইকাৰণে মানে এইবোৰ সেই কৈছোঁ আৰু বোৱাৰীজনী চাব নেকি মুখখন চাওঁ দেখুৱাই দিছে এয়া লাজ কৰিছে চৰি গাইজ মোৰ নবৌ নহয় মোৰ কোনো নহয় দেই মোৰ মানে বৰ্তা মাজু বৰ্তাৰ ছোৱালী হয় চ' আজি আহিছে আমাৰ ঘৰত খুৱাইছোঁ আপোনালোকে ভুলকৈ নুবুজিব এনেই ধেমালি কৰিলোঁ আপোনালোকৰ লগত আজি আলহী বহুত আহিছিল চ' মই ভালকৈ ভিডিঅ'ত কৰিব নোৱাৰিলোঁ যিখিনি পাৰিছোঁ এইখিনি দেখুৱাইছোঁ আৰু ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ চ' বাই বাই গাইজ